চালিলে আমি পাই গৈছোঁ ক'ত দেখুৱাইছোঁ দেখক চাওক কলকাতা ফাইনেলি কলকাতা 115 কিলোমিটাৰ আছে যিটো আমাৰ ৰাইডৰ ফাৰ্ষ্ট ষ্টেপ হয় কলকাতা আৰু আজি হৈছে আমাৰ 12 নম্বৰ দিনত আমি পাই গৈছোঁ কলকাতাৰ ওচৰতে আৰু এতিয়া আছোঁ বৰ্তমান থানাত এখন পুলিচ ষ্টেচনত আছোঁ আৰু এটা কেছ হ'ল হেল্ল' গুড মৰ্ণিং গাইজ কি খবৰ সকলোৰে ভাল চ' আমি আছিলোঁ কালি এইটো তেলেপুতে চাওক কিমান এটা ডাঙৰ তেলেপু আৰু আমি আছিলোঁ ইয়াৰ ভিতৰত আৰু এইবিলাক এতিয়া বেগ চেগ চব আনিলোঁ আৰু আমাৰ মিষ্টে ভালকৈ আছে আমাৰ চাইকেল বাইককেইখন ভালকৈ আছে আৰু এইফালে মোৰ বেগকেইটা লগাই লৈছোঁ কাৰণ বেগকেইটা জলদি পেকিং কৰি যাব লাগে আৰু আজি আমি যাম কলকাতা চ' আজিৰ পৰা ভিডিঅ'টোৰ পৰা বহুত ধামাকা হ'বলৈ গৈ আছে এতিয়ালৈকে যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক আৰু মজাকৈ বেল আইকনটো প্ৰেছ কৰি থওক যাতে কলকাতা ভিডিঅ'খন জলদি পাই যায় আপুনি আৰু কাৰণ গম পায় আৰু কলকাতাখন আমাৰ কাৰণে অলপ এতিয়া হেৰি হৈ আছে ন ওপৰ হাই লেভেলৰ চিটি হৈ আছে কাৰণ ইমানখিনি ডিষ্টেঞ্চ কভাৰ কৰি আহিছোঁ কলকাতালৈকে আৰু কলকাতাৰ পৰা যাম পুৰী চ' ব'ল তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'ল এনেকুৱাই আমি আহি গ'লো এতিয়া চাহ খাবলৈ আৰু আজি বতৰটো অকণমান ভাল লাগিছে সেইকাৰণে মনটো ভাল চাহ আৰু নিমকি মজাকৈ খাই লওঁ আৰু এইবিলাক আছে টাইগাৰ চ' আমি যাব লাগিব এতিয়া এইফালে এনেকুৱাই আমি এতিয়া ফাইনেলি পাই গৈছে বেথুৱা দাহাৰী নামৰ জেগাখন পাই গৈছে আৰু এইফালে এনেকুৱা তাৰপৰা আমাৰ চাইকেলত মানে অকণ পম দি লৈছোঁ মজাকৈ কাৰণ বহুত দিন পম চম দিয়া নাই সেইকাৰণে অকণমান পম দি লৈছোঁ আৰু ইয়াৰ ষ্টেণ্ডাৰ্ড অলপমান বেকা হৈ আছে ঠিক কৰি লৈছে এণ্ড গাইজ আমি গৈ আছোঁ লাহে ধীৰে আৰু ইয়াৰ পৰা ডিষ্টেঞ্চ কিমান আছে এতিয়ালৈকে চোৱা নাই চাম আৰু আগত যদি ক'ৰবাত ভালকৈ খাবলৈ কিবা পাওঁ খাই ল'ম মজাকৈ চ' চাই থাকক আমি খানা খাবলৈ আৰু একদম পূৰা অদ্ভুত টাইপৰ বস্তু এটা খাবলৈ আৰু গাইছ মই যে খোৱা বোৱা ভিডিঅ' নিদিওঁ এইটো কাৰণে চাওক কেনেকৈ যে ব্লগটো কেনেকৈ বনাম হ'ব তই ব্লগ চলগ মই বনাইছোঁ নহয় চাওক কি মজা লাগিছে খানা খাই ভাল লাগে বেছিকৈ আৰু গাইছ আমি আছোঁ এইখিনিত আৰু টাইগাৰ আছে এইখন তো খাই লওঁ মজাকৈ গাইছ ছাপোৰ্ট গাইছ আমি বহি আছিলোঁ দাদাজনে চাহ নিজে বনাই মেলি আৰু বিস্কুট পেকেট আনি মেলি দিছে তাতকৈ কি ছাপোৰ্ট লাগে আৰু কওক চালিলে আমি পাই গৈছোঁ ক'ত দেখুৱাইছোঁ দেখক চাওক কলকাতা ফাইনেলি কলকাতা 115 কিলোমিটাৰ আছে যিটো আমাৰ ৰাইডৰ ফাৰ্ষ্ট ষ্টেপ হয় কলকাতা আৰু আজি হৈছে আমাৰ 12 নম্বৰ দিনত আমি পাই গৈছোঁ কলকাতাৰ ওচৰতে আৰু 115 কিলোমিটাৰ আছে যদি আজি ট্ৰাই কৰি চাওঁ যদি আমি পাওঁগৈ ভালে আৰু যদি নাপাওঁ কালি ৰাতিপুৱা ভালকৈ একদম কলকাতাখন ভালকৈ এক্সপ্ল'ৰ কৰাই আছোঁ চ' গাইছ একদম মনো ভাল লাগিছে কি ক'ম আৰু কলকাতা গাইছ আমি এতিয়া বহুত দূৰ পাই গ'লে বহুত দূৰ পালোহি মানে পূৰা নন ষ্টপ আহি আছোঁ ভিডিঅ'ৰ ওপৰত ইমান ফ'কাছ কৰা নাই কিয় গম পায়নে কাৰণ মানে ভিডিঅ' নহ'লে একেবাৰে গাত জোৰে নাই ইমান ৰ'দ দিয়ে চাওক তামাম ৰ'দ মাই গড 39 মান দি আছে চাগে কি ক'ম আৰু গাইছ অৱস্থা একদম বেয়া হৈ গৈছে গোটেই মুখে চুখে ধূলি আৰু কৃষ্ণনগৰ আমি পাৰ হৈ আহিলোঁ আৰু ইয়াৰ পৰা কলকাতা কিমান কিলোমিটাৰ এতিয়ালৈকে চোৱা নাই চাম আৰু চ' লাহে লাহে গৈ আছোঁ অলপমান ইয়াতে এই ঘৰটোতে ৰেষ্ট লৈ লৈছোঁ আৰু বাইককেইখনৰ ভিতৰত ফাৰিলোঁ কাৰণ বাইককেইখনে বহুত কষ্ট পায় চ' কি ক'ম আৰু কেনেকুৱা লাগিছে গৰমে ফটাই দিছে কৃষ্ণ আৰু কালি বতৰটো ভাল আছিলে কিন্তু আগতে বৰষুণ এতিয়া ৰ'দ আমাক পৰা চেপি মাৰোঁ বুলিয়ে দিছে নেকি কি ক'ম আৰু গাইছ গাইছ ইমান ইজি নহয় চব বস্তু গাইছ এইবিলাক গৈছে ব্ৰেড আৰু এগ টষ্ট বুলি কয় আৰু প্লেট 20 টকা প্লেট খালোঁ আগতে আৰু প্লেট খাই লওঁ টেষ্টটো বুলি সেইফালে আমি গৈ আছোঁ কলকাতা হাইৱে ফালে আৰু এইফালে পৰা ৰাস্তা দিছে অৱস্থা নাই একদম ৰাস্তা মানে বনাই আছে আৰু ৰাস্তাটো এইফালে ফ্লাইঅভাৰ বনাই আছে মজাকৈ আৰু আমি ছাইডতে গুচি আহিছোঁ কি ক'ব ডেটছ কল চাইকেল পাৱাৰ এণ্ড ইয়াৰ পৰা 85 মান আছে আৰু এইফালে চাওক কি জেগা পাইছোঁ নাজানো নামটো আৰু যিমান পাৰিছোঁ আপোনালোকক ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এতিয়ালৈকে যদি কোনোবাই চেনেললৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক কাৰণ কাইলৈৰ পৰা ধামাকা ভিডিঅ' আহি আছে মানে কি ক'ব আৰু মানে আমি কলকাতাৰ যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাবলৈ চেষ্টা কৰিম চ' থেংক ইউ
এণ্ড গাইজ আমি এতিয়া গৈ আছোঁ যিটো কলকাতা হাইৱে সেই হাইৱে গৈ আছোঁ আৰু কি ক'ম গাইজ ৰাস্তাৰ কথাটো নকওঁ ৰাস্তাৰ কাৰণ পূৰা ৰিমেক কৰি আছে বনাই আছে এণ্ড গোটেই গাটো ধূলি হৈ গৈছে কাৰণ এইবিলাক কাম কৰি আছে কাৰণে গাটো ধূলি হৈ গৈছে আৰু বহুত কিবা কিবি লাগি গৈছে গাটো এণ্ড ৰ'দৰ কথাটো নকওঁৱেই আৰু গাইজ এইফালে ৰেল গৈছে আৰু এইফালে আছে ট্ৰেফিক জাম চ' আমি চমককৈ এইফালে গুচি যাওঁ বহুত গৰম দিছে মানে তামাম গৰম দিছে আৰু সেইকাৰণে ই খাই দিলোঁ চকলেটৰ আইচক্ৰীম বৰফ আৰু মই বাতি খাইছোঁ এইটো 15 টকা হয় আৰু মোক বুলি স্পেচিয়েল 10 টকা দিছে থেংক ইউ ভাইয়া অ'কে এণ্ড গাইজ আৰু বেছি দূৰ নাই কলকাতালৈ মেক্সিমাম 60 কিলোমিটাৰমান আছে আৰু কি ক'ম ৰাস্তা ইমান বেয়া মানে কি ক'ম বনাই আছে মানে ফ্লাইঅভাৰ আৰু ৰাস্তাবিলাক বনাই আছে বাবে গোটেই গাটো একদম পুৰা ধূলি দেখিছে গোটেইটো ধূলি হৈ গৈছোঁ আৰু এণ্ড গাইজ চাওক ৰাস্তা চাওক ধূলি চাওক না কিমান তামাম ধূলি অ' মাই গড গোটেই মানুহটো যদি বগা হৈ যায় তেতিয়া বেলেগ কথা এনেই অকণমান টাইমৰ কাৰণে বগা হৈ লাভ নাই নহয় গোটেই মানুহটো যে একেবাৰে বগা কৰি দিয়ে তেতিয়া বেলেগ কথা মই ধূলিলে সোমাই থাকিম গোটেই দিনটো কিন্তু অকণমান টাইমৰ কাৰণে বগা হ'ম বেমাৰ হ'ব চব হ'ব গাড়ী ৰাস্তা চাওক হ'লেও টায়াৰক একদম মই উৰুৱাই নিহে ভাল পাওঁ মানে শ্ল' কৰি মই একদম বম বেয়া পাওঁ মানে গাইজ বহুত ধূলি খালোঁ আৰু ধূলি খাই আমনি লাগিল কাৰণে এতিয়া খাব আহিছোঁ ফুচকা দাদাজনৰ লগ পালোঁ ফুচকা খাব আহিছোঁ আৰু यहाँ पर क्या क्या दिया है पानी में नींबू दिया अच्छा समझ में कुछ नहीं आ रहा है एंड गाइस एकदम पानी देखी मिले खाওঁ খাওঁ লাগি গৈছে আৰু এইফালে আলু পিটিকাটো বনাই আছে মজাকৈ খাওঁ মজাকৈ আৰু পিটিকাটো পেণ্ট চাওক ভৰি চাওক গোটেই বিহাৰী আৰু এইটো বিহাৰী সাতচা বিহাৰী ভালকৈ থাকে নেকি ইয়াতকৈ মানে গোটেই ৰাস্তাটো একদম পূৰা ধূলি আৰু এইফালে চাওক গোটেই বাইকৰো এইবিলাক চব বেগ চেগ চব ধূলি মানে চব একদম গোটেই গালে ধূলি এণ্ড গাইজ হেডফোনডাল পৰিলে ক'ত পৰিলে জানো এতিয়া বিচাৰি পোৱা নাই আৰু বেড লাগ গাইজ এতিয়া আছোঁ বৰ্তমান থানাত এখন পুলিচ ষ্টেচনত আছোঁ আৰু এটা কেছ হ'ল মানে মোৰ লগত যিডাল হেডফোন আছিলে হেডফোনডাল হেৰাই গ'ল আৰু সেইবাবে কেছ দিবলৈ আহিছোঁ এই কেছ দিবলৈ অহা নাই ষ্টে কৰিবলৈ আহিছোঁ আৰু হেডফোনডাল মানে বহুত বেয়া লাগিছে এটা কাৰণে কাৰণ নিজে বহুত কষ্ট কৰি সেইডাল হেডফোন লোৱা সেইডালৰ প্ৰাইচ 1500 আছিল ৰিয়েলমি হয় আৰু বেয়াটো লাগিবই দিয়কচোন কাৰণ যেতিয়া কোনোবাই পূৰা হেৰি কৰি কষ্ট কৰি কিনে তাৰপিছত যদি হেৰাই যায় বেয়া হৈ যায় বেয়া লাগিবই চ' উপায়টো নাই আৰু হেৰালে এতিয়া বৰ্তমান আছোঁ থানাত চ' চাই থাকক আৰু এণ্ড গাইজ আমি আছোঁ এতিয়া আমডাঙা পুলিচ ষ্টেচনত আৰু ইয়াত ছাৰ নমস্তে নমস্তে ছাৰ এণ্ড ভাইয়া আৰু গাইজ কি ক'ম মানে ইমান মৰম আৰু থানাৰ ভিতৰত আছোঁ তাৰপৰা আমালৈ এতিয়া নিদিলে ৰুটি চব্জি একদম মজাকৈ 11মান আনিলে আৰু আজি আমি ইয়াতে ষ্টে কৰিম তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব আৰু থেংক ইউ এণ্ড লাভ ইউ গাইজ এণ্ড গাইজ এইফালে আছে ছাৰ আৰু এইফালে আছে ছাৰ কুछ बोल दीजिए अच्छा है ऑल इंडिया टूर कर रहे हो बहुत अच्छा है ठीक है জয় হিন্দ এণ্ড গাইজ আমি এতিয়া শুব লৈছোঁ আৰু ৰাজকুমাৰ দেৱনাথ ছাৰৰ মানে ৰুমটোৰ একদম পূৰা সন্মুখতে লগাই লৈছোঁ আমাৰ টেণ্টটো আৰু এই আমাৰ টেণ্ট এইটো তাৰপৰা এতিয়া আমি আৰু শুওঁ গুড নাইট চ' বাই বাই এণ্ড লাভ ইউ গাইজ